নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ মই এখন বোৱা মেখেলাত কেনেকৈ হাতেৰে ডিজাইন কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গম পাব মই কেনেকৈ কৰিছোঁ। আৰু আপোনালোকে যদি ইচ্ছা কৰে নিজৰ কাৰণে কৰি চাব পাৰে। খুবেই সহজ হয় কৰিবলৈ, বিশেষকৈ বোৱা কাপোৰত কৰি ভালেই লাগে। ফুলপাহ ধুনীয়াকৈ মেখেলাখনত আঁকি লৈছোঁ। তাৰপাছত যিটো মাজত গোল দিছোঁ তাত মই এইটো অৰেঞ্জ কালাৰটোৱে কৰি দিছোঁ। আহক এতিয়া সম্পূৰ্ণ ফুলপাহ কৰি লওঁ আৰু কেনেকুৱা দেখে আপোনালোকে জনাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া মই ইয়াতে কেইটামান অকণমানি মণি লগাই দিম যাতে দেখিবলৈ ধুনীয়া লাগে। আৰু এতিয়া মই অন্য এটা কালাৰ দিম যাতে দেখিবলৈ ধুনীয়া দেখে ফুলপাহ। এতিয়া মই এনেকৈ সম্পূৰ্ণ ফুলপাহ কৰি ল'ম আৰু তাৰপাছত আপোনালোকে কেনেকুৱা দেখে কমেণ্ট কৰি জনাব। এতিয়া সম্পূৰ্ণ কৰি লওঁ আহক। মেখেলাখন সম্পূৰ্ণ হৈ গ'ল, খুবেই ধুনীয়া লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে ছাবস্ক্ৰাইব কৰি দিব
আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সোনকালেই পায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।